আজিকালি সেই ৰঙা পানীকণ যদি নাখাওঁ তেন্তে তোমালৈ বৰ মনত পৰে, মনটোৱে বৰ অশান্তি কৰে। তোমাক পাহৰিবলৈ বহুত চেষ্টা কৰিলোঁ আৰু শেষত গৈ সেই ৰঙা পানী বটলটোকহে সঁহাৰি হিচাপে বিচাৰি পালোঁ। দুখৰো লগৰী, সুখৰো লগৰী। ধৈত ধিক্কাৰে জীৱন। সদায় 7 বজাৰ পৰা তিনিআলিৰ পাণ দোকানৰ ওচৰত বহি মই মোৰ দুখ বেদনাবোৰ শুনাই যাওঁ মোৰ মনে মিলা বন্ধুক আৰু সেই ৰঙা পানীৰ বটলটো। পোহৰ ৰং চঙীয়া ভাল মানুহৰ সং, ৰাতিৰ আন্ধাৰ গমগমীয়া চোৰ মাতালৰ ৰং। তুমি কোৱা কাৰণেই এৰি দিছিলোঁ মদ, চিগাৰেট আৰু গুটকা। সিহঁতক মই এৰিলোঁ আৰু তুমি মোকেই এৰি থৈ গুচি গলা। তোমাৰ বাৰু অলপো দুখ লগা নাছিলনে? মোৰ মাত্ৰ এটা চাকৰি নথকাৰ কাৰণে সেই চৰকাৰী চাকৰি কৰা ল'ৰাটোৰ লগত বিয়াত বহিবলৈ হোমৰ অগ্নিক সাক্ষী কৰি যেতিয়া 7 পাক ল'ব লাগে জনম জনমৰ লগৰী হ'ম বুলি, তোমাৰ বাৰু বুকুখন কঁপি নুঠিলনে? তোমাৰ বিয়াৰ হোমৰ জুইকুৰা দেখি মোৰো বুকুত একুৰা জুই জ্বলিল আৰু এই জুইকুৰা সহজতে নুমাব নোৱাৰিও। মোৰ কাষলে আহিবা এদিনকলে, কিদৰে শুওঁ কিদৰে খাওঁ চাই যাবা। আৰু সেই জুইকুৰাক নিয়ন্ত্ৰণত ৰাখিবলৈ মই সেই ৰঙা পানীৰ বটলটোক হাত দিলোঁ। মানে মানুহৰ আগত মই এতিয়া ভাৰ্গৱ হাজৰিকা নহয়, মোৰ পৰিচয় এতিয়া এটা মদাহী যি মদ অবিহনে জীয়াই থাকিব নোৱাৰে। মগন ভয়াল ৰাতি মৌন কোলাহল, মই যেনে ৰ'দৰ বিলাপ শব্দৰ সম